জীৱনত টকাই সকলো নহয়, কিন্তু তথাপিও বহুতে টকাৰ বাবে পাগল হৈ পৰে। তেওঁলোকৰ ধন উপাৰ্জনৰ ইচ্ছাক বাস্তৱত পৰিণত কৰিবলৈ কেইটামান পদক্ষেপৰ প্ৰয়োজন। এই কামবোৰ সহজ নহয়, কিন্তু তাৰ ওপৰত চেষ্টা কৰি থাকিলে সফলতা লাভ কৰাটো সম্ভৱ। আপুনিও যদি ধনী হ'ব বিচাৰে তেন্তে এই 8টা উপায় অৱলম্বন কৰক, আপুনি নিশ্চয় সফল হ'ব। প্ৰথম উপায়টো হৈছে টকাৰ প্ৰলোভন এৰি দিয়ক। এইটো টকা উপাৰ্জনৰ ইচ্ছাৰ সৈতে বিৰোধী যেন লাগিব পাৰে, কিন্তু বাস্তৱত এইটোৱে সত্য যে আপুনি অকল টকা লোভ কৰি থাকিলে আপোনাৰ ধনধাৰী উপাধি লাভ নকৰে। তাৰ পৰিৱৰ্তে আপুনি ধন ঘটাৰ কাম কৰিব লাগিব, যাৰ ফলতহে আপুনি ধনধাৰী উপাধিটো পাব। অৰ্থাৎ কোনো কাৰণতে আপুনি অৰ্থলিপ্সু হ'ব নোৱাৰে, আপুনি আপোনাৰ কাম কৰি যাব লাগিব। দ্বিতীয়টো উপায় হৈছে আপুনি যিসকলক সহায় কৰি আছে তেওঁলোকৰ সৈতে যোগাযোগ ৰাখক। ধনী আৰু সফল লোকক অতি সহায়কাৰী হিচাপে দেখা যায়। তেওঁলোকে সদায় মানুহক বিভিন্ন ধৰণে সহায় কৰে আৰু সহায় কৰা মানুহবোৰে পুনৰ ধনী হোৱাত সহায় কৰে। এইকাৰণে আপুনি সহায় কৰা লোকসকলৰ সৈতে যোগাযোগ ৰাখক। অৱশেষত তেওঁলোকে আপোনাক ধনী আৰু সফল হ'বলৈ সহায় কৰিব। 3 নম্বৰ উপায়টো হৈছে কোটি কোটি উপাৰ্জনৰ পৰিৱৰ্তে কোটি কোটি মানুহক সহায় কৰাৰ কথা চিন্তা কৰক। যেতিয়া আপোনাৰ কেইজনমান গ্ৰাহক বা সেৱা ব্যৱহাৰকাৰী থাকে, তেতিয়া তেওঁলোকৰ জৰিয়তে কোটি টকা উপাৰ্জনৰ কথা চিন্তা কৰাটো বন্ধ কৰক। বৰঞ্চ এই গ্ৰাহকসকলক কেনেদৰে ভালদৰে সেৱা আগবঢ়াব পাৰি সেই বিষয়ে চিন্তা কৰক। ইয়াৰ ফলত আপোনাৰ গ্ৰাহকৰ সংখ্যা বৃদ্ধি পাব আৰু তেতিয়াহে আপোনাৰ ধন উপাৰ্জনৰ পথ মসৃণ হ'ব। 4টো উপায় হৈছে টকা সংগ্ৰহৰ পৰিৱৰ্তে ধন সংগ্ৰহ কৰক। ধন সংগ্ৰহৰ পদ্ধতি পোনপটীয়াকৈ ধন সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিলে বৰ ভাল কাম নহয়, কিন্তু তাৰ পৰিৱৰ্তে যদি বিভিন্ন ধৰণৰ ধন সংগ্ৰহৰ ব্যৱস্থা কৰা হয় তেন্তে এই লক্ষ্যত উপনীত হোৱাত সহায়ক হ'ব। এই পদ্ধতিটোৱে কাম কৰিব যদিহে আপুনি অনবৰতে উপাৰ্জনৰ নতুন নতুন উপায় বিচাৰিব আৰু এই পদ্ধতিসমূহ সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰিব। 5 নম্বৰ উপায়টো হৈছে এটা কাম ভালদৰে কৰক। যিটো কামত আপুনি আনতকৈ ভাল বা আপুনি নিজে ভাবে যে মই এইটোত বেছিকৈ ভাল পাওঁ কৰিবলৈ বা এইটোতহে মই ধুনীয়াকৈ কৰিব পাৰিম বা মনোনিৱেশ কৰিব পাৰিম, তাৰ পিছতহে আপুনি দক্ষতা ব্যৱহাৰ কৰি ধন ঘটাৰ উপায় বিচাৰি উলিয়াওক। আৰু এই দক্ষতাও বৃদ্ধি কৰক আপুনি নিজেই। দেখা গৈছে যে আৰ্থিকভাৱে সফল লোকৰ দক্ষতা অন্ততঃ এটা ক্ষেত্ৰত আনতকৈ ভাল হয়। বহুতেই ইয়াক ব্যৱহাৰ কৰি উন্নতও কৰিছে আৰু আপুনিও সেইটোকে কৰক। যিটো কামত আপুনি পাৰদৰ্শিতা বেছি দেখুৱাব পাৰে সেইটো কামহে কৰক। 2-3টা কাম কৰি থাকিব দৰকাৰ নাই। 6 নম্বৰ উপায়টো হৈছে যিকোনো বিষয়ত বিশ্বৰ শীৰ্ষ 10জন ব্যক্তিৰ তালিকা বনাওক। আপোনাৰ আগ্ৰহৰ যিকোনো বিষয়ৰ ওপৰত বিশ্বৰ শীৰ্ষ 10জন ব্যক্তিৰ এটা তালিকা প্ৰস্তুত কৰক। তেওঁলোক বিভিন্ন হ'ব পাৰে, ফিল্ডৰ হ'ব পাৰে, সংগীতজ্ঞ হ'ব পাৰে, বেংকাৰ হ'ব পাৰে বা আন বৃত্তিৰ মানুহ হ'ব পাৰে। তেওঁলোকৰ সফলতাৰ আঁৰৰ কাহিনী জানি লওক। সফল মানুহক কেৱল সন্মান কৰাই নহয়, তেওঁলোকৰ সফলতাৰ আঁৰৰ কাহিনীও জনাটো উচিত। তাৰপিছত সেই কাহিনীৰ পৰা শিকি অহা শিক্ষাবোৰৰ নিজৰ জীৱনত প্ৰয়োগ কৰক। চাব আপোনাৰো সেইসকলৰ দৰে আপোনাৰো উন্নতি হ'ব গৈ আছে। এতিয়া 7 নম্বৰ উপায়টো হৈছে অগ্ৰগতি নিৰীক্ষণ কৰক। যদি আপুনি ধনী হ'বলৈ বদ্ধপৰিকৰ তেন্তে আধাতে গন্তব্যস্থানৰ পৰা দৃষ্টি হেৰুৱাব নালাগে। ৰাস্তা যিমানেই দীঘল নহওক কিয়, আপুনি আপোনাৰ অগ্ৰগতি অহৰহ নিৰীক্ষণ কৰিব লাগিব। প্ৰথম দৃষ্টিত এই প্ৰক্ৰিয়াটো অতি লেহেমীয়া যেন লাগিব বা বহু কষ্ট অনুভৱ কৰিব, কিন্তু মনত ৰাখিব 1000 মাইলৰ যাত্ৰা আৰম্ভ হয় মাত্ৰ এটা খোজৰ পৰাই, আৰু ইয়াত প্ৰতিটো খোজ অতি মূল্যৱান। সেইকাৰণে সদায় আপুনি আপোনাৰ কামৰ নিৰীক্ষণ কৰক। ভাল কৰিছে নে বেয়া কৰিছে বা নতুন কিবা ইয়াত এড কৰিব পাৰি নেকি, সেইবিলাকৰ প্ৰতি আপুনি লক্ষ্য ৰাখক। 7 নম্বৰ উপায়টো হৈছে এটা ৰুটিন সৃষ্টি কৰক আৰু ইয়াক অনুসৰণ কৰক। ধনী হ'বলৈ আপুনি এটা ৰুটিন সৃষ্টি কৰিব লাগিব আৰু সেই ৰুটিনত আপুনি অহৰহভাৱে প্ৰচেষ্টা কৰি থাকিব লাগিব। উদাহৰণস্বৰূপে আপুনি ধৰি লওক আপুনি 200 পৃষ্ঠা এখন কিতাপ লিখিব বিচাৰে, তেতিয়া এই কিতাপখনৰ বাবে দিনটোত 4 পৃষ্ঠা লিখাটো আপোনাৰ দৈনন্দিন কাম কাজৰ অংশ হ'ব পাৰে। বা যিকোনো ব্যৱসায়ত সফল হ'ব বিচাৰিলে প্ৰতিদিনে 100জন গ্ৰাহকৰ সৈতে সম্পৰ্ক স্থাপনৰ লক্ষ্য নিৰ্ধাৰণ কৰিব পাৰে। এই ক্ষেত্ৰত এইটো আপোনাৰ ৰুটিন অংশ হ'ব পাৰে। এই ওপৰত উল্লেখ কৰা 8টা আপোনাৰ উপায় অৱলম্বন কৰি আপুনি আপোনাৰ নিজৰ জীৱনৰ প্ৰয়োগ কৰক। চাব আপুনি লাহে লাহে ধনী হ'বলৈ ধৰিছে। যদি ভিডিঅ'টো আজি ভাল পাইছে ভিডিঅ'টো লাইক কৰিব
আৰু চেনেলটোত যদি নতুন হৈ আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এই এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে। ধন্যবাদ।